bola 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 ভিতরে bola এই হল খতৰা সত্ৰলৈ আপোনালোকে আহিব পাৰে। পাঁচতি উৎসৱ কালিৰ পৰা উদযাপন কৰা হ'ব। খতৰা সত্ৰলৈ আহিব, আহি পেলাই হনুমানৰ তাৰ পৰা আপোনালোকে চাকি বন্তি লৈ উঠি হনুমানৰ পৰা চাকি বন্তি ল'ব। হনুমানৰ কাষত চাকি বন্তি যিবিলাক লগাব ঠগি, সেইবোৰ তাত ঠগিখিনি আনি ইয়াতে জমা দিব। তাৰপিছত চাকি বন্তি হনুমানৰ ঘৰত জ্বলাব। তাৰপিছত ইয়াতে কিছু সময় অপেক্ষা কৰিব লাগিব। তাৰপিছত ইয়াতে নাম কীৰ্তন হ'ব। এই নাম কীৰ্তনত আপোনালোকে কিছু সময় বহি থাকিব। তাৰপিছত ইয়াৰ দেউৰীয়াসকলে আপোনালোকক আমন্ত্ৰণ জনাব সেৱা ল'বলৈ। তাৰপিছত আপোনালোকে মন্দিৰৰ মণিকূটৰ ভিতৰত গৈ সেৱা ল'ব পাৰিব। ইয়াতে মন্দিৰৰ মণিকূটৰ ভিতৰত গৈ সেৱা ল'ব পাৰিব। সেৱা লৈ পেলাই ইয়াৰ মন্দিৰৰ মণিকূটত গৈ সেৱা ল'ব পাৰিব। এয়া হ'ল মন্দিৰৰ থাপনা, খতৰা সত্ৰ, ঐতিহ্যমণ্ডিত খতৰা সত্ৰ। ইয়ালৈ আহিব পাৰে। ইয়ালৈ পাঁচতি উৎসৱ হ'ব। পাঁচতি উৎসৱ আহিব পাৰে। ইয়াত আমি এটা সেৱা লৈছোঁ সকলোৰে হয়। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া খতৰা সত্ৰ, ইয়াৰে মূল মণিকূট। এতিয়া খতৰা সত্ৰ ইয়াৰ মূল থাপনা। ইয়াতে খতৰা সত্ৰৰ বিষয়ে দিয়া আছে গোটেই কথাখিনি। খতৰা সত্ৰ ইয়াত দবা, এয়া ইয়াতে ডাঙৰ ঘণ্টা দি আছে। তাৰপিছত এই খতৰা সত্ৰৰ বিষয়ে আৰু ইয়াৰ ওচৰতে এটা পুখুৰী আছে। য'ৰ পুখুৰীটোত এই পুখুৰীটোত কাছ আছে। ইয়াতে আপোনালোকে তাত মাছ আৰু কাছ আছে, তাত মুড়ি দিব পাৰে। খতৰা সত্ৰত যিহেতু পাঁচতি উৎসৱ উদযাপন হ'ব, এই দৰং জিলাৰ বিখ্যাত খতৰা সত্ৰ। আৰু এটা এইফালে খতৰা সত্ৰৰ এইফালে আৰু ইয়াত অতিথিশালা গৃহ আছে।
হৈ গ'ল নেকি? যিমান থয় দি দিব। চাৰিওফালে এটা দৃশ্য 1 মিনিট যিমান পাৰি চেছ উঠি দে Kalau gue apa? Ya Lina. Bakal senen aja.